খবৰ সবৰে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষ তেনেকুৱা ভিডিঅ' লৈ অহা নাই, মানে একচুৱেলি মানে চবে মোক মানে ফ্ৰেণ্ড আৰু কিছুমান মানুহে মোক সুধি থাকে মানে ইউটিউব চেনেল বনাইছা, কিমান টকা ইনকাম কৰি আছা। ফাৰ্ষ্ট কথা, মই ইউটিউব একো মানে পইচাৰ কাৰণে মই চলোৱা নাই। জাষ্ট মই কিছুমান মানে ভিডিঅ' বনাই মেমৰি হিচাপে ৰাখি থৈ দি আছোঁ, আৰু সেইটোৰ কাৰণে মই ইউটিউবত ভিডিঅ' দি আছোঁ। বাছ এইখিনিয়ে আৰু ইউটিউবৰ পৰা আপোনালোকে কেনেকৈ পইচা ইনকাম কৰিব পাৰে এইটোৰ বিষয়ে আপোনালোকক মই মানে যিমানখিনি শিকিছোঁ আজিলৈকে, এট প্ৰেজেণ্টলৈকে যিমানখিনি শিকিলোঁ মই গোটেইখিনি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি আছোঁ। ইউটিউবৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পাৰি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা। ইউটিউবৰ বিষয়ে যদি আপোনালোকক গোটেইখিনি জানিব মন আছে, ক'ৰ পৰা কি হয়, কেনেকৈ পইচা পায়, তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। মই কি ক'ব বিচাৰিছোঁ গোটেইখিনি চাই থাকক। ফাৰ্ষ্ট কথা, আপুনি ফাৰ্ষ্ট টাইমত ইউটিউব চেনেল এটা বনাব লাগিব। যিটো চেনেল বনাবৰ কাৰণে আপোনালোকে জিমেইল, আপোনালোকৰ চেনেল অলৰেডি থাকিয়ে যায় ইউটিউবত। এইটো কেনেকৈ কৰিব, আপোনালোকে এটা জিমেইল চবৰে থাকে আজিকালি। জিমেইলটো লৈ আপোনাৰ এড চেনেল বুলি তাত লিখা থাকিব ইউটিউবত, এড একাউণ্ট বুলি লিখা থাকিব তাত। এড একাউণ্টত ক্লিক কৰি দিব। ক্লিক কৰি দি কেনে আপোনাৰ জিমেইল যোনটো আছে সেই জিমেইলটো তাতে এড কৰি দিব। এড কৰি দিয়াৰ পিছলৈ আপোনাৰ চেনেলটো হৈ গ'ল। কি কৰিব, আপোনালোকে চেনেলটোত যোনবিলাক ভিডিঅ' আপলোড কৰিব, ভিডিঅ' নাইবা শ্বৰ্টছ বুলি থাকে, সেইবিলাক আপলোড কৰিব। তাতে আপোনাৰ কি কৰিব লাগিব, আপোনাৰ কপিৰাইট বুলি একো দিব নালাগিব। মানে কোনোবা এটা এনেই গান ডাউনলোড কৰিলে, গানটো ডাউনলোড কৰি দিলে যদি তেনেকৈ ডাইৰেক্ট বহাই দিয়ে, সেইটো আপোনাৰ কপিৰাইট ক্লেমিং বুলি কৈ যাব। মানে ইউটিউবৰ ভাষাত সেইটো আপোনাৰ চুৰি কৰা বুলি কয়। আৰু আপুনি ইউটিউবৰ পৰা পইচা কেনেকৈ পাব, ইউটিউবৰ পৰা পইচা পাবৰ কাৰণে ইউটিউবৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, সেইখিনি আপোনাক কমপ্লিট কৰিব লাগিব। তাৰপিছতে আপুনি ইউটিউবৰ পৰা আৰ্নিং ষ্টাৰ্ট হ'ব। কি কৰিব, আপোনাৰ যিমানকেইটা ভিডিঅ' দিব ইউটিউবত, মানে টোটেল ভিডিঅ' আপোনাৰ 10,000 আপোনাৰ টোটেল ভিউ হ'ব লাগিব। মানে যিমানকেইটা ভিডিঅ' দিব আপুনি, গোটেইকেইটা ভিডিঅ' মিলি 10,000 ভিউ হ'ব লাগিব। আৰু তাৰপিছত হ'ব লাগিব 1K ছাবস্ক্ৰিপশ্যন হ'ব লাগিব আপোনাৰ চেনেলটোত। মানে আপোনাৰ চেনেলত 1000জন ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। আৰু আপোনাৰ 365 ডেজত ভিতৰত আপোনাৰ 4,000 ঘণ্টা হ'ব লাগিব। মানে আপোনাৰ ভিডিঅ'বিলাক যে আমি বা বেলেগে যে চাব, সেইটো তেনেকৈ চাই কাউণ্ট কৰি আপোনাৰ 365 ডেজৰ ভিতৰত 4,000 ঘণ্টা হ'ব লাগিব। এইখিনি হোৱাৰ পিছত আপুনি কি কৰিব, ইউটিউবক আপুনি এটা মানে ৰিকুৱেষ্ট পঠিয়াব লাগিব যে মোৰ চেনেলত আপোনালোকে এডভাৰটাইজমেণ্ট লগাব। মানে একচুৱেলি ইউটিউবৰ পৰা কোনো পইচা নিদিয়ে। ইউটিউবত আপুনি যিমান ভিউ আহে, মিলিয়ন ভিউ আহক, লাখ ভিউ আহক, বা 1000, 2000, 100টা, 200টা, তেনেকৈ যিমানে ভিউ নাহক কিয়, ইউটিউবৰ পৰা আপুনি 1 টকাও নাপায়। পইচাটো আপোনাক এতিয়া দিব কোনে, পইচাটো দিবে আপোনালোকে চাই নহয়। কিছুমান ভিডিঅ' যেতিয়া আমি অ'পেন কৰাৰ সময়ত কিছুমান 10 ছেকেণ্ড 30 ছেকেণ্ড তেনেকুৱা এটা এডভাৰটাইজমেণ্ট বাজে, নাইবা স্কিপ কৰাৰ নিচিনা কিছুমান এডভাৰটাইজ লাগে। তো সেইবোৰৰ ক্ষেত্ৰতে এতিয়া মানে ইউটিউবে আমাক পইচা দিয়ে। এতিয়া পইচাটো সিহঁতে কিয় দিয়ে, এতিয়া ছাপ'জ ধৰি লোৱা হ'ল, মানে আপোনাৰ ধৰি লওক আইফোনৰ এটা নতুন কি ওলাইছে, আৰু নতুন ছিৰিজ এটা ওলাইছে। ধৰি লওক iPhone 13 মেক্সটোৱে ওলাল, আৰু তাৰে এতিয়া আইফোন কোম্পানীয়ে এটা মানে 30 ছেকেণ্ড নাইবা 10 ছেকেণ্ডৰ এটা সিহঁতে অফিচিয়েল এড বনায়। সেই এডটোক এতিয়া আপোনাৰ কি কৰিব, এডটোক ইউটিউবক কয় আৰু যে আমাৰ এই 13 Pro Maxৰ যোনটো এডভাৰটাইজমেণ্ট আছে, এডভাৰটাইজমেণ্টটো আপোনালোকে মানে প্লে' কৰি দিব লাগে। তো এতিয়া সেইটোৰ বাবদ কি কৰিব, সিহঁতে এপল কোম্পানীয়ে ইউটিউবক এটা এমাউণ্ট দিয়ে। মানে ছাপ'জ ধৰি লোৱা 100 টকা, এপল কোম্পানীয়ে ইউটিউবক 100 টকা এটা দিলে। 100 টকাটোৰ ভিতৰত কি কৰিব, ইউটিউবে 45% ইউটিউব কোম্পানীয়ে এইটো খাই ল'ব। আৰু যোনটো 55% থাকে, সেইটো 55%টো মানে যিমান ইউটিউবাৰ আছে চবকে ভগাই দিয়ে। আৰু এইটো কেনেকৈ পাব, মানে সিহঁতে পইচাটো কেনেকৈ পাব, পইচাটো আপোনাৰ যেতিয়া ফাৰ্ষ্ট কথা আপোনাৰ ভিডিঅ'ত আপোনাৰ ভিউ আহিব লাগিব। আপুনি যেতিয়া মানে আপোনাৰ চেনেলটো মনিটাইজেশ্যনৰ কাৰণে ইউটিউবক মেইল কৰিব, তেতিয়া ইউটিউবে কি কৰিব, আপোনাৰ গোটেই চেনেলটো চালি কেনে চাব। মানে আপোনাৰ চেনেলত কিবা কপিৰাইট লাগিছে নেকি, নাইবা কোনোবা বেলেগৰ ভিডিঅ'। ইয়াৰ মানে দুদিনমান আগতে মই এজনৰ এটা মানে ভিডিঅ' চাইছিলোঁ। মানে একচুৱেলি ইউটিউবত স্ক্ৰল কৰি থাকোঁতে ভিডিঅ' এটা ওলাই আহিলে, ডিম্বুজ ফাষ্ট ব্লগ বুলি তেনেকৈ ওলাই আহিলে। তো ভিডিঅ'টো চালোঁ মই।
চোৱাৰ পিছত চালোঁ মানে এইটো ডিম্বুৰ চেনেল নহয় আৰু বেলেগৰ চেনেল। ডিম্বুৰ কি কৰিছে, ডিম্বুৰ ফাৰ্ষ্ট ব্লগ যোনটো আছিলে সেইটো ডাউনলোড কৰিলে। ডাউনলোড কৰি কেনে কি কৰিলে, তাৰ নিজৰ চেনেলটোত ভিউ পাবৰ কাৰণে আপলোড কৰি দিলে। কিন্তু সেইবিলাক দি একো লাভ নাই, ইউটিউবৰ তেনেকৈ একো পইচা নিদিয়ে। ইউটিউবে কেতিয়া পইচা দিব আপোনাৰ মানে কণ্টেণ্টটো আপোনাৰ নিজৰ হ'ব লাগিব আৰু কোনো কপিৰাইট থাকিব নালাগিব চেনেলটোত। তাৰপিছতে আপোনাৰ চেনেলটো ভালকৈ চাব, চোৱাৰ পিছতে তেতিয়াহে আপোনালোকৰ চেনেলত সিহঁতে এডভাৰটাইজমেণ্ট লগাব। আৰু যেতিয়া এডভাৰটাইজমেণ্ট লগাব, এই এডভাৰটাইজমেণ্ট যেতিয়া এডভাৰটাইজমেণ্ট লগাব তেতিয়াৰ পৰাই মানে আপোনালোকৰ আৰ্নিং পোৱা ষ্টাৰ্ট হ'ব। আৰু আৰ্নিং পোৱাৰো কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, তেনেকৈ আৰ্নিং নাপায় আপুনি। আপোনাৰ পাৰ মান্থত এটা মিনিমাম এটা ভিউ থাকিব লাগিব। এই মিনিমাম ভিউটো হ'লেহে তেতিয়া আপুনি আৰ্নিংটো পাব। আৰু আৰ্নিংটো যেতিয়া আপুনি কি কয় উইথড্ৰ কৰিব বিচাৰিব, এনে ডিৰেক্টলি আপুনি আৰ্নিংটো তেনেকৈ উঠাব নোৱাৰে। মিনিমাম আপোনাৰ $100 হ'ব লাগিব। কাৰণ জানেই চবে ইউটিউব কোম্পানীটো আমেৰিকাৰ হয়, তো $100 আপোনাৰ হ'ব লাগিব। আপোনাৰ $100 মানে ইণ্ডিয়ান কাৰেঞ্চিত কিমান হ'ব, 7,500 আশে পাশে, অলপমান একজেক্ট নাজানো তেনেকৈ, মানে আপ ডাউন হৈ থাকে ন, চবে জানে। তো সেইটো আপোনালোকে চাই ল'ব আৰু $100 কিমান হয়, সেইটো হ'ব লাগিব মিনিমাম, তেতিয়াহে আপুনি সেইটো উইথড্ৰ কৰিব পাৰিব, এনেই নোৱাৰে। আপোনাৰ $100 হৈ গ'ল, আপোনাৰ ইউটিউবৰ গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপুনি কমপ্লিট কৰিলে। এতিয়া আপুনি টকাটো কেনেকৈ উইথড্ৰ কৰিব? টকাটো উইথড্ৰ কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব, গুগল এডচেন্স বুলি এটা কি আছে, এপছ বুলি ক'ব পাৰিব আপুনি, নাইবা আপুনি ডাইৰেক্ট গুগলত মাৰিলেও পাব সেইটো। তাতে আপোনাৰ বেংক ডিটেইলছখিনি গোটেই দিব লাগিব। মানে সেইটো আপোনাৰ বেংক ডিটেইলছখিনি দিয়াৰ পিছত কি কৰিব, মানে কি কয়, আপোনাৰ ইউটিউব কোম্পানী এটা নিউয়ৰ্কত এটা বেংক আছে, মানে চিটি বেংক বুলি কয়। এই চিটি বেংকৰ পৰা আপোনাৰ টকাটো আপোনাৰ এই এডচেন্সত কি কৰিব, ট্ৰেন্সফাৰ কৰিব। ট্ৰেন্সফাৰ কৰাৰ পিছতে আপুনি কি কৰিব, আপোনাৰ যি বেংকে নাথাকক, আপোনাৰ SBI বেংকে নাথাকক বা গাঁৱলীয়া বেংকে নাথাকক, মানে যি বেংকে নাথাকক কিয়, আপুনি তেতিয়া আপোনালোকৰ একাউণ্টত সেই পইচাটো সিহঁতে ট্ৰান্সফাৰ কৰি দিব। আৰু ইউটিউবে টকাটো দিয়ে কেতিয়া, ইউটিউবে পইচাটো দিব আপোনাক প্ৰতি মাহৰ, মানে মাহৰ 21 তাৰিখে ইউটিউবে যেনেকৈ নহওক আপোনাক পইচাটো আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি দিব। চ' আপোনালোকৰ যদি নিজত কিবা টেলেণ্ট আছে, তেনেহ'লে ইউটিউব এটা এনেকুৱা প্লেটফৰ্ম য'ত মানে যেতিয়া মানে আপোনাৰ নিজৰ বস্তুখিনি আপুনি শ্বেয়াৰ কৰিব পাৰে আৰু তাতে, আৰু তেতিয়া মানুহে আপোনাৰ টেলেণ্টখিনিও চাব পাৰিব আপুনি কি কৰিব বিচাৰি আছে। তো যদি তেনেকুৱা ধৰণৰ টেলেণ্ট আছে আপোনালোকৰ, তেনেহ'লে ইউটিউবত আপোনালোকে ভিডিঅ' বনাওক, ভিডিঅ' বনাই কিনে ভিডিঅ' এৰক। আৰু যদি পাৰে তেনেহ'লে বিজনেছ কৰিব পাৰে, আৰু ইউটিউবৰ বিজনেছটো বহুত বেলেগ বিজনেছ হয় এইটো। ফ্ৰেণ্ডছ, আজি বিশেষ ক'বলৈ একো নাই আৰু, বাছ মানে ইউটিউবৰ বিষয়ে অলপমান মই আজিলৈকে যিমানখিনি শিকিলোঁ, মই আপোনালোকৰ লগত এইখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টোত যদি কিবা মোৰ ভুল হৈছে, আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত কৈ দিব। আৰু যদি ইয়াতকৈ যদি আৰু বেছি আপোনালোকে জানে, তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাই দিব। কাৰণ মোৰো আৰু বহুত শিকিব লগা আছে। মই যোনখিনি শিকিলোঁ ইমান দিনে, এইখিনি মই শ্বেয়াৰ কৰিলোঁ। চ' ভিডিঅ'টো যদি চাই ভাল লাগে, তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিলে তেনেহ'লে আপোনাৰ ইউটিউবৰ বিষয়খিনি আপুনি বেলেগ কোনোবা জানিব পাৰিব। তো ভিডিঅ'টো অকণমান প্লিজ শ্বেয়াৰ কৰিব। আৰু নতুনকৈ ইউটিউবত আহিছোঁ, আপোনালোকে অকণমান ছাপোৰ্ট কৰিব। যোনে যোনে মোৰ চেনেলত নতুন আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো অল কৰি দিব। তো আজিলৈ এইখিনিয়ে, বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।